ৰঙা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নতুন ভিডিঅ'বোৰ চাবলৈ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক লৈ গৈ আছোঁ নন্দী হিলছলৈ। নন্দী হিলছ হৈছে এখনি হিল ষ্টেচন। বেংগলোৰ মহানগৰৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত আছে এই হিল ষ্টেচনটো। আৰু এই হিল ষ্টেচনৰ প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া যে ইয়াক প্ৰকৃতিৰ সৰগ বুলিয়ে ক'ব পাৰি। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াত ভিৰ কৰেহি আৰু বেংগালুৰুৰ আটাইতকৈ যিমানকেইটা টুৰিষ্ট স্পট আছে তাৰ ভিতৰত এইখন এখনি ধুনীয়া ঠাই। গতিকে বলকচোন আমি নন্দী হিলছৰ প্ৰাকৃতিক আৰু মনোমোহা দৃশ্যবোৰ উপভোগ কৰিবলৈ চেষ্টা কৰোঁ। ৰাতিপুৱা গৰম গৰম পকৰা খাই আছো। ফ্ৰেণ্ডছ, আমি ভিতৰত সোমাইছোঁহি। সোমাই অলপ আগলৈ আহিলে এটা পুখুৰী পায়, এইটো মানুহে সজা পুখুৰী। তাৰ পাছত চাওঁ এনেকুৱা নতুন নতুন বস্তু চাবলৈ পাম চাগে। আমি আগলৈ যাওঁ আহক। আমি নন্দী হিলছৰ একেবাৰে মুখাছত আছোঁ আৰু ইয়াৰ বৰকৈ বতাহ বুলিছে, ঠাণ্ডা বতাহ। কিয় পৰা নাই কোনোমতে মই মোবাইলটো ধৰিছোঁ। পুৱাতে প্ৰায় হাজাৰ হাজাৰ মানুহ ইয়াত ভিৰ কৰিছে আহিছে।
আপোনালোককো দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে ধুনীয়া পৰিৱেশ চাওক এইটো ইমান মেটেৰিয়েলিষ্টিক নহয় বস্তু নাই কিন্তু যোনটো নেচাৰেল বিউটি হয় চিনিক বিউটি হয় সেইটো খুবেই ধুনীয়া আমি সেইটো উপভোগ কৰিলোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে চাই ফিল কৰক আপোনালোকৰ ভেলুৱেবল কমেণ্টছ দিয়ক শ্বেয়াৰ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব যাতে আমাৰ নেক্সট এপিছ'ড আপোনালোকে চাব পাৰে টেক কেয়াৰ